কোনো মানুহৰে জীৱন কাহানিও একেদৰে নাযায় হয় কোনো মানুহৰে দিন কাহানিও একেদৰে নাযায় আজি যদি আপুনি খুব সুখ স্বাচ্ছন্দ্যৰ এটা জীৱন কটাইছে কাইলৈ হয়তো আপোনাৰ জীৱনে গতি হলাই এটা দুখ কষ্টৰ দিনলৈও যাব পাৰে নতুবা আজি যদি আপুনি জীৱন সংগ্ৰাম কৰিব লগা হৈছে জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে কাইলৈ হয়তো আপুনি এনেকুৱা এটা খুব আৰামদায়ক বা সুখ স্বাচ্ছন্দ্যৰে ভৰা এটা জীৱনো আপোনাৰ হাতলৈ আহিব পাৰে হয় জীৱন সুখৰে হওক বা দুখৰে হওক আমি কিন্তু সকলো পৰিস্থিতিতে ধৈৰ্যৰে থাকিব পৰাটোহে আটাইতকৈ ডাঙৰ কথা দুখৰ দিনত কাতৰ নহয় বা সুখৰ দিনত আকাশত উৰি নুফুৰি আমি পৰিৱেশ পৰিস্থিতিৰ সৈতে নিজক খাপ খুৱাই আগুৱাই যাব পৰাটোহে আটাইতকৈ ডাঙৰ কথা আৰু এই কথাটো আসলতে আমি নিজতকৈও আমাৰ সন্তানক বুজাবলগীয়া অতি প্ৰয়োজন আহি পৰিছে যে কোনো এটা বস্তুৱেই কেতিয়াও সহজতে পোৱা নাযায় তেওঁ সহজতে যিটো বস্তু পাইছে তাৰ আঁৰত কোনোবা নহয় কোনোবা এজনে যে কষ্ট কৰি আছে সেই কথা আমি আমাৰ সন্তানক উপলব্ধি কৰোৱাবৰ সময় হ'ল আৰু তাকে যদি আমি নকৰো তেতিয়াহলে অনাগত দিনত আমাৰ সন্তান আমাৰ হাতৰ মুঠিৰ বাহিৰলৈ গুচি যাব আৰু আমি যিকোনো পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব পাৰে